নমস্কাৰ বন্ধুসকল, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অৰুণাচলত আজি আমাৰ দ্বিতীয় নিশা। দ্বিতীয় নিশা আমি এতিয়া ৰুমত আছোঁ বৰ্তমান। হিমাংশু, প্ৰাঞ্জিত দা, পৰেশ, আমি চাৰিজন এটা ৰুমত দিছে থাকিবলৈ। আমাৰ ৰুমটো হৈছে এইটো, আৰু এইটো হৈছে আপোনাৰ বাহিৰৰ ভিউ। এইটো হৈছে বাহিৰৰ ভিউ। গতিকে আমি আৰু অলপ পিছত যাম আমাৰ য'ত আজি নাটক হ'ব, ৰঘুনাথ, তাত যাম। আমি কালি ৰাতি ছেট বনাই থৈ আহিলোঁ। তাতোতকৈ এইখিনিতে এটা তাৰ কথা কওঁ, আমাৰ চাৰিটাক থাকিবলৈ দিছে, চাৰিটাই বিয়া নপতা মানুহে। ৰুমটোত থকা চাৰিজনৰ ভিতৰত কোনেও বিয়া পতা নাই। সেইফালে দুজনো বলা, সেইফালে দুজনো বলা, আৰু চবতছে হাল্লা বেছি হৈছে আমাৰ ৰুমটো পাই। বাৰে বাৰে ফোন আহি থাকে, এই তহঁতৰ ৰুমটো পাই ইমান হাল্লা হৈ আছে নে? এই তহঁতৰ অকণ মনে মনে হুলস্থুল কৰচোন, দৰ্জাখন মাৰি লচোন। মানে এই বেচেলাৰকেইটাৰ কাৰণে মানে ইমানেই হুলস্থুল হৈছে, বেলেগ মানুহ থাকিবলৈ অশান্তি পাই গৈছে। গতিকে আমি বেছি টাইম নাথাকোঁ ৰুমটোৰ ভিতৰত, আমি ওলাই যামগৈ এতিয়া, নহ'লে ইয়াত মাৰ খাব লাগিব আমি। গতিকে চাই থাকিব। আজি আমাৰ নাটক আছে, সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ আগৰবাৰৰ দৰেও এইবাৰো নাটক ভাল হয়। গতিকে এনেকৈ ভিডিঅ'বোৰ আপোনালোকক দি থাকিম, চাই থাকিব। আৰু ধুনীয়া ধুনীয়া লোকেশ্যনবিলাক আপোনালোকক আজি দেখুৱাম। ইমানতে এৰিছোঁ, ওলাই যাম, তাৰপিছত ভিডিঅ' কৰিম। ধন্যবাদ। তো এইটো হৈছে আমাৰ ৰুমৰ বাহিৰত, এইখন আমাৰ গাড়ী। এতিয়া আমি গাড়ী দি আমাক লৈ যাব আমাৰ য'ত নাটক আছে আজি। এয়া সকলোৱে দোকানত ওলাই আহি কিবা কিবি লৈছে। এইজনী আমাৰ আই মানুহ। আমি বৰ্তমান আছোঁ ইটানগৰত, অৰুণাচলত, আৰু নাটক কৰিবলৈ আহিছোঁ ৰঘুনাথখন। আমি তেনেকৈ নাটক কৰিয়ে থাকোঁ বাৰু, এইখনকে আমি সুন্দৰ ক'ৰবাত কৰিছোঁ। আজি আমি ইটানগৰত আহিলোঁ, আজি আমাৰ নাটক আছে 4:30 পৰা, আৰু আপোনালোকে আহিব চাবলৈ। ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ আজি য'ত নাটক আছে। আমি আহিছোঁ, গাড়ীৰ পৰা নমাইছোঁ। এইটোৱে হৈছে আমাৰ আজি নাটক হ'বলগীয়া অডিটৰিয়াম। তো এয়া হৈছে আমাৰ আজি য'ত নাটক হ'ব অডিটৰিয়ামটো। এয়া সোমাই আহিছোঁ। এইখন হৈছে আমাৰ নাটক ৰঘুনাথ। দেখিছে আপোনালোকে, এখন বেনাৰত আছে। 4:30 বজাত আমাৰ নাটক আৰম্ভ হ'ব। এখন হৈছে ৰঘুনাথ। আৰু এতিয়া মই অৰুণাচল ৰং মহোৎসৱ তাৰ যোনটো অডিটৰিয়ামত হৈ আছে, তালৈ মই সোমাই গৈছোঁ। দেখিব আপোনালোকে, খুব ধুনীয়া অডিটৰিয়ামটো। তো এইটো হৈছে আমাৰ আজি নাটক হ'বলগীয়া নাটকখনৰ অডিটৰিয়াম। এইটোতে আমি নাটক কৰিম। এয়া দেখিছে আপোনালোকে, আমাৰ ছেট বনাই আছে মানে আমি কালি ৰাতিয়ে বনালোঁ। এতিয়া আমি লাইট মিলাব আৰু ছেটিংছৰ কিছুমান বস্তু থাকে আমাৰ, সেইখিনি আমি মিলাম। গতিকে সোমাই আহি আছোঁ। আমাৰ বাকীসকল ৰাইজ তাতে কামত লাগিয়ে আছে। মোৰ অকণ দেৰি হৈ গ'ল, খোৱাৰ পৰা দেৰিকৈ উঠি দিলোঁ যে মই, বেলেগতকৈ অলপ বেলেগ যে, সেইকাৰণে খোৱা বোৱাটোতে দেৰি হ'ল মানে। তো ভিডিঅ'বিলাক চাই থাকিব। আৰু আজি নাটক হ'বলগীয়া আমাৰ ষ্টেজটো, মঞ্চখন এইখনেই। এইটো হৈছে আমাৰ ছেটটো। এইটো হিমাংশু একদম ওলমি আছে তাৰ ৰাতিলৈ, সেইটোতে উঠি সি মানে এক্টিং কৰিব যে, এতিয়াৰ পৰাই উঠি ট্ৰাই কৰি আছে। বৰ্তমান আমি ষ্টেজত পালোহি। আমাৰ এতিয়া বৰ্তমান আমাৰ কাম অলপমান আছে, সেই কামখিনি খতম কৰি পেলাই আমি ভাত খাবলৈ যাম। ভাত খাই আহি পেলাই আমি তাৰপিছত ৰেডি হ'ম লাহে ধীৰে নিদিওঁ। এবাৰ আমি ৰামথ যাম। ৰামথ যোৱাৰ পিছতে আমাৰ নাটক আৰম্ভ হৈ যাব 4:30 বজাৰ পৰা। যোন
নাটকত বা অৰুণাচলত আপোনালোকে পৰাপক্ষত আহক আমাৰ নাটকখন চাই খুব ভাল পাব তাৰপিছতে আপোনালোকক আমি আৰু পিছত লগ পাই থাকিম হয়নে তো ফাইনেলি আজি আমাৰ অৰুণাচলত আমাৰ নাটক আছে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি আমাৰ নাটকখন খুব ভাল হয় আমাক সকলোকে সাহস দিব আৰু যদি ইয়াতে কোনোবা আছে আপোনালোকৰ ভিতৰত গতিকে সকলো আহিব নাটক চাবলৈ 4:30 বজাত আমাৰ নাটক হ'ব আৰু বহুত মানে এক্সাইটেড হৈ আছোঁ আৰু পূৰা এনাৰ্জি আছে নে কি হয়নে ৰঘুনাথ টিম ৰঘুনাথ টিম ৰঘুনাথ এতিয়া আমি কামত ধৰিম দেখিছোঁ নহয় পেপাৰ আমাৰ বহুত কাম আছে আমি ষ্টেজত উঠাৰ আগত বহুত কাম আছে গতিকে কাম কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ফাইনেলি গাইজ আমাৰ এতিয়া বৰ্তমান নাটক আৰম্ভ হ'ব হৈ গৈছে 4:30 বজাত আমাৰ নাটক হ'ব এয়া আমি কষ্টিউম কৰি চব বহি আছোঁ গতিকে আপোনালোকে দেখিছে এতিয়া আৰু ভিডিঅ' দিব নোৱাৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব কিয়নো আমাৰ অলপ পিছতে নাটক আৰম্ভ হ'ব আমি তালৈ যাব লাগিব আমি সকলো ষ্টেজত চব বস্তু প্ৰপাৰটি ৰেডি কৰি আমি এতিয়া ওলাইছোঁ মানে কিবা এটা ক'ব বোলে এতিয়া সময় হ'ল আৰু বেছি সময় নাই আমাৰ আধা ঘণ্টা এটা আছে গতিকে আজি শ্ব' ভাল হ'ব লাগে সকলোৱে কষ্ট কৰিব একেলগে কৰিম নাটকখন ভাল হৈ উঠিব ৰঘুনাথ জিন্দাবাদ পাঞ্জিতাই কিবা এটা ক'ব মই কি ক'ম এতিয়া আমাৰ সময় চাপি আহিছে আধা ঘণ্টা আছে আমি সকলো ৰেডি হ'লোৱে আধা ঘণ্টা পিছত আমি মঞ্চলৈ যাম কিমান পৰশ টোপনি মাৰি আছে কিবা এটা ধন্যবাদ ভিডিঅ'টো ভালকৈ চাব টিম আৰু আমি কিনো কম আৰু তাকে এতিয়া শ্ব' কৰিব ভালকৈ পম ভয় লাগি আছে ভয় লাগি আছে মই আছোঁ দিয়া তুমি ভয় নকৰিবা দেখি মই থকালৈকে তুমি ভয় নকৰিবা মই যেতিয়ালৈকে থাকিম তেতিয়ালৈকে নাটক কৰি যাবা ইয়াত ধৰি ল'বা ভয় কৰিলে তো ঠিক আছে আজিলৈ ইমানতে আহিছোঁ পুনৰ এটা ভিডিঅ'ত লগ পাম ধনাই মনাই অফিচিয়েল চেনেলটো চাই থাকিব বাই বাই